ইহঁতে ৰুটি নাখায় যদি কেক নাখায় কিয় এই উক্তিষাৰ আছিল চতুৰ্থ লুইৰ পত্নী মেৰী আৰু আমাৰ মুখ্যমন্ত্ৰী কৈছে মন্ত্ৰী যেতিয়া থাকিব এতিয়া আছে যেতিয়া মন্ত্ৰী পদ নাথাকিব তেতিয়াহ'লে সিহঁতে কি কৰি খাব গতিকে তেওঁলোকে মন্ত্ৰী পদ ত্যাগ নকৰি চৰকাৰী আঁচনিবোৰ নলয় কিয় এতিয়া আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই ভিডিঅ'টো দেখুৱাই লৈছোঁ এয়া চাওক চলিবতো লাগিব ঘৰখন আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব মুখ্যমন্ত্ৰী যি মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত মল্ল ডাঙৰীয়াৰ ঘৈণীয়েকে দুগ্ধ পালনৰ কাৰণে যি 50 লাখ টকাৰ যি ৰাজসাহায্য পাব বা লিষ্টত নাম সন্নিৱিষ্ট হৈছে এলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উক্তি তেখেতৰ মতে সঁচাই ঠিকে আছে মানি লৈছোঁ ঠিক আছে কিন্তু মন কৰিব লাগিব মোৰ এই ভিডিঅ'টো আপোনালোকে ভালদৰে স্কিপ নকৰাকৈ দেখিব আমাৰ অসমত কন্ট্ৰেকচুৱেল চাকৰি কৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে স্বাস্থ্য বিভাগ হওক শিক্ষা বিভাগ হওক পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগ হওক অন্যান্য বিভিন্ন বিভাগ হওক প্ৰায় হাজাৰ হাজাৰ নহয় লাখ লাখ কন্ট্ৰেকচুৱেল ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছে তেওঁলোকে অৱসৰৰ পিছত না কোনো পেঞ্চন পাব না কোনো এককালীন মোটা অংকৰ টকা পাব একো নাপায় আমাৰ লগৰ বহুত ল'ৰা ছোৱালীয়ে আমাৰ লগত একেলগে কন্ট্ৰেকচুৱেল চাকৰি কৰি আছিল তেওঁলোকে আজি কিছুমানে মানসিক টেনশ্যনত কিছুমানে বেমাৰ আজাৰত ভুগি মৃত্যুবৰণ কৰিছে সেই কন্ট্ৰেকচুৱেল চাকৰি কৰা যিবিলাকৰ মৃত্যু হৈছে তেওঁলোকে চৰকাৰৰ পৰা কি পাইছে তেওঁলোকৰ পৰিয়াল আজি কি পথত চলি আছে কি পদ্ধতিত চলি আছে তেওঁলোকৰ পৰিয়াল না মোটা অংকৰ এটা 1 টকা পাইছে না তেওঁলোকে মৃত্যু হোৱাৰ পিছত কোনো পেঞ্চনৰ কাৰণে কোনো তেওঁলোকে উপযুক্ত বুলি বিবেচিত হৈছে একো হোৱা নাই মৃত্যুৰ পিছত কন্ট্ৰেকচুৱেল চাকৰি কৰা অসমত যিবিলাক মানুহৰ মৃত্যু হৈছে তেওঁলোকে কোনো ধৰণৰ পইচা পোৱা নাই কোনো পইচা পোৱা নাই তেওঁলোকৰ পৰিয়ালে তেতিয়াহ'লে আজি তেওঁলোকৰ পৰিয়ালে কি অৱস্থাত আছে চৰকাৰে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায়নে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যিবিলাক কন্ট্ৰেকচুৱেল চাকৰি কৰাৰ মানুহ চাকৰিকালীন অৱস্থাত মৃত্যুবৰণ কৰে তেওঁলোকৰ পৰিয়াল চলাৰ কাৰণে এককালীনভাৱে এটা মোটা অংকৰ টকা দিয়াৰ কাৰণে দাবী জনাইছোঁ বা তেওঁলোকৰ মৃত্যুৰ পিছত চাকৰি থকা অৱস্থাত যিবিলাক মৃত্যু হৈছে তেওঁলোকক পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে এইবোৰতো দূৰৰ কথা মানুহজন মৃত্যুৰ পিছত পৰিয়ালৰ কাৰণে কোনো পেঞ্চনৰ ব্যৱস্থা নাই এককালীন সাহায্যৰ কোনো ব্যৱস্থা নাই তেওঁলোকৰ পৰিয়াল কি অৱস্থাত আছে বা কি পদ্ধতিত চলি আছে আমাৰ অসমৰ চৰকাৰে এইবোৰ জ্ঞাত হয়নে বা এই বিষয়ে কোনো তেওঁলোকে কোনো বিবেচনা কৰিছেনে কিবা তেনেকুৱা কোনো আমি লক্ষণ দেখা নাই অথচ হাজাৰ হাজাৰ টকা ইনকাম কৰিছে এজন মন্ত্ৰীৰ টকাৰ কিন্তু তেওঁলোকৰ 14 বৰ্ষে খাই শেষ কৰিব নোৱাৰিব তাৰপিছত যদি তেওঁলোকৰ চৰকাৰী আঁচনি লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে যে তেওঁলোকে যদি মন্ত্ৰী পদ নাথাকিব তেতিয়া কি কৰি খাব এই কথাষাৰ আচলতে আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আছোঁ আমি মৰি যোৱাৰ পিছত বা আমি চাকৰি 60 বছৰ 58 বছৰ কৰাৰ পিছত যেতিয়া পেঞ্চন নাপাম আমাৰ পৰিয়াল কেনেকৈ চলিব এই বিষয়ে চৰকাৰে সুদৃষ্টি ৰাখিব বুলি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ প্ৰতিজন মন্ত্ৰীক আহ্বান জনাইছোঁ আমাৰ কন্ট্ৰেকচুৱেল যিবিলাকে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে কোনো বিকল্প ব্যৱস্থা হাতত ল'ব লাগে বা তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এজন মন্ত্ৰীয়ে যদি মন্ত্ৰী পদ যোৱাৰ পিছত বা বিধায়ক যেতিয়া পৰাজিত হোৱাৰ পিছত তেওঁ কি কৰি খাব এই লৈ যদি প্ৰশ্ন উত্থাপিত হয় তেতিয়া সাধাৰণ যিবিলাকে কন্ট্ৰেকচুৱেল চাকৰি কৰি আছে আজি শিক্ষা বিভাগত বছৰ বছৰ ধৰি যিবিলাক মানুহে মানে বিনা বেতনে ভেঞ্চাৰ স্কুলত চাকৰি কৰি আছিল তেওঁলোকে 1 টকা নোপোৱাকৈ ৰিটায়াৰ হৈছে 1 টকা পোৱা নাই মানি লৈছোঁ তেওঁলোকে চাকৰিকালীন অৱস্থাত চৰকাৰে তেওঁলোকৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা নাছিল কিন্তু প্ৰভিঞ্চিয়েলাইজ কৰাৰ পিছতো বহুত শিক্ষক আজি ৰিটায়াৰ হৈছে বা অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকেও কিন্তু ৰিটায়াৰ হোৱাৰ পিছত এককালীন কোনো টকা পোৱা নাই বা তেওঁলোকে যি পেঞ্চন পাব লাগে মাহেকীয়া সেই পেঞ্চন কিন্তু পোৱা নাই এই বিষয়ে চৰকাৰৰ কিন্তু সুদৃষ্টি আমি আশা কৰিছোঁ কেৱল মন্ত্ৰী MLA বা দলীয় নেতাৰ কাৰণে চৰকাৰে চিন্তা কৰিলে নহ'ব অসমৰ যি 2-3 কোটি বা 3.5 কোটি লোক আছে সকলোৰ কাৰণে চৰকাৰে মানে সুদৃষ্টি ৰাখিব লাগে সকলোৰ প্ৰতি সমদৃষ্টি ৰখাটো কিন্তু উচিত আমাৰ অসমৰ আসলতে কৰ্মদক্ষ বুলি ক'লেও ভুল নহ'ব কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ
এই যিবিলাক মানে অসমত লাখ লাখ বা হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কণ্টেক্সুৱেলভাৱে তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকৰ কাৰণেও চৰকাৰে চাকৰিকালীন অৱস্থাত যদি মৃত্যু হয় এটা মোটা অংকৰ টকা দিব লাগে, বা অৱসৰ গ্ৰহণ কৰাৰ পিছত যিহেতু পেঞ্চনৰ কোনো ব্যৱস্থা নাই এওঁলোকৰ কাৰণে কোনো এটা বিকল্প ব্যৱস্থা অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব।